নমস্কাৰ বন্ধুসকল, মই মতীন্দ্ৰ দাস। মোৰ ইউটিউব চেনেল উদীপ্ত 99 ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ পূব বৰপেটাত, অৰ্থাৎ বৰবিলা গাঁৱত। আমাৰ ইয়াত এজনী আমাৰ বাইদেউ আছে মৰমৰ, নেহেৰু ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰবিলাৰ তেখেতে শিক্ষয়িত্ৰী আছিল। বৰ্তমান অৱসৰ গ্ৰহণ কৰিছে। তেখেতে ইতিমধ্যে বহুত সন্মান লাভ কৰিছে। সেই সন্মানৰ এইখন এখন ৰামধেনু বঁটা 2014-15 মানপত্ৰ এইখন আগবঢ়াইছে তেখেতক। সাহিত্য সংস্কৃতি 2014-15 বৰ্ষৰ তেখেতে লাভ কৰিছে ৰবীন্দ্ৰ ভৱন গুৱাহাটীৰ পৰা। গতিকে আমি তেখেতৰ ওচৰত যাওঁ আহোঁচোন। এয়া আমাৰ মাজত উপস্থিত আছে শ্ৰীযুতা প্ৰণীতা পাটোৱাৰী দাস। তেখেতে বৰবিলা নেহেৰু ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল, সহকাৰী শিক্ষয়িত্ৰী। ইতিমধ্যে তেখেতে অৱসৰ গ্ৰহণ কৰিছে। প্ৰথমতে আমি তেখেতৰ মুখত কিছুমান ৰসাল কথা শুনিম, আহকচোন। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰণতি পাটোৱাৰী দাস। মই অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী, নেহেৰু ছোৱালী হাইস্কুল। আপুনি শিক্ষকতা প্ৰথমতে শিক্ষকতা কৰা স্কুলখন কোনখন আছিল আপোনাৰ জানিব? মই প্ৰথমতে নেহেৰু ছোৱালী হাইস্কুলতে জইন কৰিছোঁ। প্ৰথম তাতে জইনো কৰিছোঁ আৰু তাৰে পৰা মই অৱসৰ লৈছোঁ। মই যেতিয়া মই স্কুলত জইন কৰোঁ তেতিয়া স্কুলখন ভেঞ্চাৰ আছিল। 52 চনতে 72 চনতে মই জইন কৰিছিলোঁ। 72 চনত গ'লেও সেই সময়ত স্কুলখন মানে সম্পূৰ্ণ ভেঞ্চাৰ আছিল। 85 চনতহে মোৰ পষ্টটো চেঞ্চন হ'ল। 85 চনৰ পৰা 14 চনলৈকে চাকৰি কৰিছোঁ। মই 14 চনত মই ৰিটায়াৰ হৈছোঁ। 2014 চনত বাইদেৱে অৱসৰ গ্ৰহণ কৰিছে, কিন্তু অৱসৰ গ্ৰহণ কৰাৰ পিছতো বাইদেৱে থমকি ৰোৱা নাই। এতিয়াও বাইদেৱে শিক্ষাৰ লগত বা লিখা মেলাৰ লগত জড়িত হৈ আছে। ইতিমধ্যে এখন পুথি প্ৰকাশ পাইছে, বাইদেউৰ লিখা এখন পুথি, দিহানাম প্ৰভা। এইখন পুথিত আপোনাৰ বিভিন্ন ধৰণৰ নাম প্ৰসংগ, ইয়াত ভক্তিমূলক নাম প্ৰসংগ বাইদেৱে লিখিছে। এইখন এখন বৃহৎ পুথি। কিন্তু এই এখন পুথি অৱসৰৰ পিছত, নিশ্চয় এখন আপুনি অৱসৰৰ পিছত লিখিছে? অৱসৰৰ পিছত কিতাপখন প্ৰকাশ কৰিছোঁ, কিন্তু মই আৰম্ভ কৰিছোঁ বহুত মানে সংগ্ৰহ কৰিব লাগেতো। মই অৱসৰ নহৰে কিছুদিন আগৰ পৰাই সংগ্ৰহ কৰি আছোঁ। তাৰমানে অৱসৰৰ প্ৰাকখনত, মানে কিছু বছৰ আগৰ পৰা বাইদেৱে এই পুথিখন লিখা মেলা কাম আৰম্ভ কৰিছিল। গতিকে অৱসৰৰ পিছত পুথিখন বাইদেৱে প্ৰকাশ কৰিছে। এতিয়া আমি বাইদেউৰ মুখত এটি অকণমান ধৰ্মীয় এটা নাম শুনিম। মই প্ৰথমতে এটা নাম গাম। আমাৰ বৰবিলাত সকলোৱে জানে পখলা গোসাঁইদেৱৰ মন্দিৰ আছে, তাত উৎসৱ কৰে। মই সেইকাৰণে প্ৰথম কিতাপখন আৰম্ভণি কৰোঁতে এই পখলা দেৱৰ বিষয়ে মই নামৰ দিহা ৰচনা কৰিছোঁ। সেইটো এটা গাওঁ নেকি? আচ্ছা। চতুৰ্ভুজ নাৰায়ণ শিলা ৰূপ ধৰি, ছদ্মবেশে আছা প্ৰভু পখলা ৰূপ ধৰি। আৰু পূৰ্বতে আছিলা প্ৰভু আগদি গাঁৱতে, বিপ্ৰৰ ঘৰত আছা পখলি স্বৰূপে। পখলিতে ব্ৰাহ্মণীয়ে ধান বান্ধে নিতে, স্বপ্নত দেখালা প্ৰভু পুৱতি নিশাতে। স্বপ্নত ব্ৰাহ্মণী ক'লে পখলি নহয় মই, শ্ৰী বিষ্ণু নাৰায়ণ আছ পখলি হৈ। শাৰীৰিক অসুস্থতাৰ মাজতো বাইদেৱে এই ধুনীয়া কণ্ঠত এই নামটি গালে। বাইদেৱে বৰ্তমান যথেষ্ট শাৰীৰিক অসুস্থতা, গতিকে সুৰ হয়তো নিমিলিব পাৰে, গতিকে আপোনালোকে বেয়া নাপাব। গতিকে বাইদেউক উৎসাহটো দিব। গতিকে বাইদেউ, আপুনি ইতিমধ্যে এখন গ্ৰন্থ আপুনি ছপা কৰি উলিয়ালে, আৰু কিবা আপুনি হাতত লৈছে নেকি তেনেকুৱা? মই এখন আৰু বিয়া নামৰ নাম লিখি আছোঁ। বিয়াৰ আৰম্ভণিৰ পৰা, মানে এই বিয়াৰ যাত্ৰা সান্দা কোঠাৰ পৰা একদম বৰকইনা হেৰিৰ পৰা, শহুৱেকৰ ঘৰৰ পৰা কইনা আনি
তাৰমানে মাকটোৰ পৰা আহি শহুৰাকৰ ঘৰক লৈ আনি কলৰ গুৰিত বুঢ়ী আনাক লগি লিখিছোঁ কিতাপ। হয়, তাৰমানে এখন পুথি লিখিছে বিয়াৰ গীতৰ পুথি, সম্পূৰ্ণ বিয়া মানে জোৰোণৰ পৰা আদি কৰি কইনা যেতিয়া শহুৰৰ ঘৰলৈকে সোমাব সেই পৰম্পৰাত। গতিকে বাইদেউৰ মুখত এতিয়া এটা আমি খুহুতীয়া বিয়ানাম শুনিম। অঁ আচ্ছা, সেইটো তাৰমানে মই তাৰমানে হোৱাৰ আগত ধান বানা এটা গাইছোঁ তাৰে লগত এটা কবিতাও গাম। সুৱাগৰ ধানমুঠি বান্ধা হৈ আয়তী, ঢেঁকীতে তেল সিন্দুৰ দিয়া হে ৰাম, ঢেঁকী অ জোনজুইনা পখলি অ জোনজুইনা, জোনজুইনা সহস্ৰৰ বাতি এটা মানে হেৰি গীত গাইছোঁ, সিঁচা গীত গাইছোঁ। ঢেঁকী কৰে হে কাৰকে কাৰ, মূঢ়া বাৰী লৰেহে, আহাৰ ঘৰৰ 4টা পুৰুষ, ঢেঁকী পাতবা নৰেহে। হয় বাইদেউ, আজিকালি এই গীতবোৰ আমি বিয়াত শুনিবলৈ নাপাওঁ, যিহেতু ডিজিৰ বিয়া হয় আজিকালি, মিউজিক ছিষ্টেম, উচ্চ ভলিউম, উচ্চ শব্দত আমি মিউজিক শুনিবলৈ পাওঁ। কিন্তু আগৰ দিনৰ বিয়া বাইদেউ পুনৰ জীয়াই ৰখাৰ কাৰণে এখন নতুন মানে এটা নতুন প্ৰচেষ্টা বাইদেৱে হাতত লৈছে। গতিকে বাইদেউক বহুতখিনি আমি শুভেচ্ছা দিছোঁ, বাইদেউৰ এই যাত্ৰা শুভ হওক। গতিকে বাইদেউক এতিয়া অতীতৰ কিছুমান কথা আমি জানিবলৈ বাইদেউৰ ওচৰত আহিছোঁ। এতিয়া অতীতৰ কথা, এতিয়া বাইদেউ আগৰ দিনৰ জন্মদিন আৰু আজিৰ জন্মদিন আপুনি কিবা পাৰ্থক্য দেখা পাইছেনে? আগৰ দিনৰ জন্মদিন আৰু আজিৰ দিনৰ জন্মদিনত বহুত পাৰ্থক্য হৈছে। কাৰণ আগৰ দিনৰ জন্মদিনত আছিল নাম প্ৰসংগ, ৰাতিপুৱা উঠিয়ে মাক দেউতাকে আৰু ল'ৰা ছোৱালী যাৰ জন্মদিন, ল'ৰাই হওক বা ছোৱালীয়ে হওক, সিহঁতক সুন্দৰ গা পা ধুৱাই নিজৰ থাপনাত এখন শৰাই আগবঢ়াই সেৱা কৰে। সেৱা মাক দেউতাকো আৰু ল'ৰা ছোৱালীকো সেৱা কৰে। তাৰপিছত গাঁৱৰ নামঘৰৰ 2-4টা ভকত বা ভকতনীক মাতি আনি নাম প্ৰসংগ কৰে। আগৰখিনি তেনেকুৱা আছিল। আৰু মাতি মানে প্ৰসাদ বা অলপ চাহ জলপান তেনেকুৱা খুৱাইছিল। আজিকালি বহুত পাৰ্থক্য হৈছে, আজিকালি তেনেকুৱা নাই। এখন হয়তো শৰাই এখন আগবঢ়ায়, কিন্তু ৰুমটো বা বাৰাণ্ডাত চাৰিওফালে সুন্দৰ বেলুন আৰি দিয়ে আৰু নানা ধৰণৰ ৰং বিৰঙৰ লাইট জ্বলায়। তাৰপিছত বন্ধু বান্ধৱক মাতে, ল'ৰাটোৰ বান্ধে, মাক দেউতাকৰো ল'ৰা আহি সেই বন্ধু বান্ধৱ মাতি তাৰপিছত সন্ধিয়া হ'লে, দিনত হয়তো কিছুমান ভাল ভাল মিঠাই চিঠাই খুৱায়। আৰু সন্ধিয়া হ'লে কেক কাটে। আগতে নাম কীৰ্তন হৈছিল, আজিকালি কেক কাটে। কেক কাটি মিঠক জন্মদিন উদযাপন কৰে। জন্মদিন আৰু সেই কেক কাটোতে ধুনীয়াকৈ ডেন্স চেন্স কৰে। আৰু আগতে ডেন্স চেন্স কৰা নাছিল, আগতে নাম কীৰ্তনহে কৰিছিল, আজিকালি ডেন্স কৰে। আগৰ জন্মদিন হৈছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মুখ প্ৰসাদ তেনেকুৱা, বা আইসকল ভকত মাতৃসকলক মাতি সেৱা পূজা বা তেনেকুৱা ধৰণৰ। কিন্তু আজিৰ দিনত হৈছে বিশেষ কৰি এটা নিয়মটো আছে, কিন্তু আজিৰ দিনত বিশেষ কৰি আমি দেখিবলৈ পাওঁ আপোনাৰ কেক, বেলুন, হেপী বাৰ্থডে। গতিকে বাইদেউ এই আমাক অতীতৰ ৰোমান্থনখিনি কৰি আমাক মানে খুবেই আনন্দিত কৰিলে। তে বাইদেউৰ এতিয়া শৈশৱ কালটো আমি জানিবলৈ অলপ যত্ন কৰিম। শৈশৱকালটো মোৰ ঘৰ বৰবিলা গাঁৱতে, মাহঁতৰো ঘৰ। মই বৰবিলা গাঁৱতে জন্ম লৈছোঁ। আমাৰ মানে দেউতাই পিছত হেৰিত গৈছে, মুছলপুৰত উঠি গৈছে। মই শৈশৱকালত আমাৰ অলপ দেউতাৰ অলপ অভাৱ অভিযোগ আছিল, তাৰে মাজেৰে পঢ়িলোঁ। পঢ়ি উঠি মই নেহেৰু ছোৱালী হাইস্কুলত চাকৰিও কৰোঁ বৰ্তমান। কিন্তু আচ্ছা, আপুনি শৈশৱকালত মাছ মাৰিছিল নে? মাছ মাৰিছিলোঁ। আপুনি ৰবাব টেঙা খাইছিল নে কেতিয়াবা? খাইছিলোঁ, লগ হৈ। আপুনি লগৰ লগত বগৰী খাইছিলে নে? একদম খাইছিলোঁ, লগ হৈ বগৰী, এই বগৰীবিলাক আৰু সেই কৰ্দে টেঙা আনি লগ কৰি ধুনীয়াকৈ ঢেঁকীত খুন্দি জ্বালা পাচলা কৰি লগ হৈ কেইবাটাও ছোৱালী লগ হৈ খাইছিলোঁ।
আপুনি আগতে কি কি খেল খেলিছিল সৰু থাকোঁতে? সৰুতে আমি শিল যে 5টা গুটি সেইটো কয় লাচ খেল বুলি কয়, সেই লাচ খেলিছিলোঁ লগ হৈ মিতক এইবাৰ তাৰপিছতে এখন ঠেঙেদি দাঙি কয় সেইটো বা কি খেলা, কুকুৰা যুঁজ। সেইও খেলিছিলোঁ বহুত খেলা খেলিছিলোঁ সৰু থাকোঁতে। লুকা ভাকু খেলিছিলোঁ লগ হৈ বৰ্তমান দিনততো এইবোৰ এই ৰবাব টেঙা, এই বগৰী টেঙা বা এই খেলবোৰ খেল আজিকালি নাই। আমি যি খেলা খেলিছিলোঁ সেই সময়ত আজিকালি নাই। আচ্ছা, আপোনাৰ পৰিয়ালত আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ কিমানজন? মোৰ ল'ৰা ছোৱালী 7জন। 7জন। বাইদেউৰ ল'ৰা ছোৱালী 7জন। গতিকে আমি আজিৰ পৰিয়ালত আমি দেখিছোঁ এজনী বা খুব বেছি আমাৰ সন্তান 2টা হয়, যাৰ ফলত আমাৰ বংশটো ইতিমধ্যে প্ৰায় লুপ্ত হৈ গৈ আছে। যেনেকুৱা ধৰক মামা শব্দটো, যেনেকুৱা ধৰক পেহী শব্দটো আমাৰ মাজৰ পৰা হয়তো কিছুদিন পিছত এই বস্তুখিনি নোহোৱা হ'ব। গতিকে এই বাইদেউজনীৰ সম্পূৰ্ণ বংশ ইতিমধ্যে ৰক্ষা কৰি আজি এই সময়খিনি পাৰ কৰি আছে। গতিকে বাইদেৱে, আচ্ছা আপুনি কেতিয়াবা অভিনয় কৰিছিল নেকি? অভিনয় মই একদম মানে প্ৰাইমাৰীত থাকোঁতে মই অভিনয় কৰিছিলোঁ। মই প্ৰথমতে প্ৰাইমাৰীত মই আমাৰ মামাহঁতৰ ঘৰত আছিলোঁ মুছলপুৰত। সেই কিবা শিক্ষকবিলাকৰ কিবা এখন মিটিং আছিল, আঞ্চলিক শিক্ষকবিলাক, সেই মিটিঙত মোক দিছিল, এটা ডাইলগ কৰিব দিছিল। আমি 3টা ছোৱালী আছিলোঁ, সেই 3টা ছোৱালীৰ লগ লাগি এটা ডাইলগ কৰিব দিছিল, সীতা বনবাস। সৰুতে একদম সৰু। এতিয়া আপোনাৰ সেই বচনখিনি ডাইলগখিনি মনত আছেনে আপোনাৰ? মোৰ সেই প্ৰাইমাৰীতে আছিলতো। মই তাৰমানে এটা আছিল সৰমা, এটা আছিল চেৰি, আৰু মই আছিলোঁ সীতা। বনবাসত মানে বহি থাকিব লাগেতো। মোৰ সিমান মনত নাই হেৰিখিনি, মানে একদম সৰু না, 10 বছৰমান হৈছিল মাত্ৰ মোৰ বয়স প্ৰাইমাৰী থাকোঁতে। সেইতে মই হেৰি কৰিলোঁ, সেই নাটক কৰিছিলোঁ সেই সময়ত, ডাইলগত মানে নাটকৰ যিটো বচন বুলি কওঁ আমি, যিটো ডাইলগ, এইখিনি বাইদেউ কৰিছিল, বাইদেউ নকৰা নহয়। আচ্ছা বাইদেউ, আপুনি এনেই কাৰ গীত বৰ্তমান আপুনি ভাল পায়? গীতটো মই ভূপেন হাজৰিকাৰ গান খুব ভালেই পাওঁ। তেওঁৰ গাত গোটেই গাব নাজানিলেও মই মাজে মাজে এনেই হ'লে গাই থাকোঁ। তাৰপিছত ভাল পাওঁ আৰু জুবিনৰ গান ভাল পাওঁ, বিদ্যাসাগৰৰ গান ভাল পাওঁ। বিদ্যাসাগৰৰ হেৰিবিলাক মই সুৰবিলাক খুব ভাল পাওঁ। বিদ্যাসাগৰে গায় না? বিদ্যাসাগৰ সুৰবিলাক বাইদেৱে খুব ভাল পাওঁ, খুবেই ভাল পায়। তাৰোপৰি আপোনাৰ আমাৰ সকলোৰে পৰিচিত জুবিন গাৰ্গ ভাল পায়, আৰু ভূপেন হাজৰিকাৰ গানো বাইদেউ যথেষ্ট ভাল পায়। গতিকে আপুনি বাইদেউ নিশ্চয় সোণৰ খাৰু নেলাগে এই গীত। মই দীপালী বৰঠাকুৰৰ গানবিলাক খুব ভাল পাওঁ। মই কেতিয়াবা আহিলে, এইকাৰণে ক'লোঁ, মই কেতিয়াবা আহিলে আমাৰ এই বাইদেউজনীৰ মুখত সোণৰ খাৰু নেলাগে মই গীতটো প্ৰায় শুনি থাকোঁ। গতিকে সেইকাৰণে মই আজি ক'লোঁ, হয়তো বাইদেউৰ নামটো পাহৰিব পাৰে। গতিকে আচ্ছা বাইদেউ, আপোনাৰ কেতিয়াবা এনেই খং উঠিছিল নে আগতে? খং উঠিছিল সৰুতে, তাৰমানে ল'ৰা ছোৱালীকেইটা সৰু থাকোঁতে কামৰো অলপ বেছি হেঁচা পৰে। স্কুলতো যাব লাগে, কামো কৰিব লাগে, সিহঁতে যদি অলপ দিগদাৰ কৰে তাতে অলপমান খং উঠিছিল। কিন্তু খং মোৰ কমেই, খং ধৈৰ্য মানে বহুত ক্ষেত্ৰত ধৈৰ্য ধৰিব লগা হয়তো মোৰ, সেইকাৰণে। হয়, মাতৃ এগৰাকী হ'লে খং উঠিবই, কিন্তু খংটো ধৈৰ্য ধৰিব লাগিব। এই মাতৃগৰাকীও ঠিক তেনেকুৱাই আছিল। গতিকে এখেত অকল শিক্ষয়িত্ৰীয়ে নহয়, এতিয়া যি তেখেতে লিখি আছে অকল সেয়াই নহয় পৰিচয়, এখেতৰ আৰু আন এটা পৰিচয় আছে। বাইদেউগৰাকী এগৰাকী শিপিনী। এই বাইদেউ বহুত ধুনীয়া ধুনীয়া কাপোৰ বৈছিল, ঊলৰ চলা বৈছিল। এতিয়া বাইদেউৰ মুখত আমি জানিম কি কি বৈছিল আপুনি? মই এই কুৰ্চাদি এই হেৰিবিলাক বৈছিলোঁ, টাৱেল চাৱেলবিলাক বৈছিলোঁ, টেবুল ক্লথত যে হেৰি ফুল আঁকে কণাবিলাকত, সেইবিলাকত কুৰ্চাদি ৰাউণ্ড কৰি কৰি তেনেকৈ লগাই দিছিলোঁ। তাৰপিছত এই সৰু সৰু ল'ৰা ছোৱালী কুৰ্চাই দিয়ে মই গেঞ্জি বৈ দিছিলোঁ, গেঞ্জিবিলাক বৈ দিছিলোঁ। তাৰপিছত এই আৰু হেৰিত ঊলৰ মই সৰু ল'ৰা ছোৱালীবিলাকৰ চুৱেটাৰ টুৱেটাৰ গুঠিয়ে দিছিলোঁ। আৰু এইবিলাক কাম মই সৰু কৰি খুব ভাল পাইছিলোঁ। মেচিনৰো কাম কৰিছিলোঁ, চিলাই মেচিনত। এতিয়া আপুনি শালো বৈছিল? শালটো মই একদম মানে দিনে ৰাতিয়ে শাল বৈছিলোঁ। যেতিয়াই সময় পাওঁ তেতিয়াই মানে শাল বৈছিলোঁ। শালত মই বহুত কাপোৰ বৈছিলোঁ। শালত বিশেষকৈ গামোচা, চাদৰ মেখেলাক বাদ দি চাৰ্টৰ পিচ, বিচনাৰ চাদৰ, উৰা স্কাৰ্ফ, উৰা,
আপোনাৰ চুৰিদাৰৰ পিচ এনেকুৱা ধৰণৰ বাইদেউ বৈ ভাল পাইছিল। আপুনি ইমান ব্যস্ততাৰ মাজত আপুনি কেতিয়া এই কামবোৰ কৰিছিল? তাৰমানে মোৰ মানে ৰাতি দিন নাছিল। মই এই চিলাই বা কুৰ্চা এইবিলাক ৰাতি ভাত চাত খাই উঠি শুবাৰ সময়ত কৰিছিলোঁ। ৰাতি 12টা মানক লৈ কিনে সেইবিলাক কৰিছিলোঁ। আৰু শালো মই কিছুমান ব তোলে কিবাকিনি কৰে সেইবিলাক ৰাতিয়ে কৰিছিলোঁ। আৰু দিনত আৰু স্কুলত যোৱাৰ আগে আগে অলপমান বই তাৰপিছত আৰু স্কুলৰ পৰা আহিয়ে খাই লৈ চলিবিলাকক খুৱাই ধুৱাই উঠি আৰু শালতে বহোঁ। কেতিয়াবা ৰাতিক লৈকেও থাকোঁ। বাইদেৱে সুস্বাদু খাদ্যও বহুত ধৰণৰ বনাব জানে। মই ইতিমধ্যে বাইদেউৰ হাতত বহুত খাদ্য খাইছোঁ, গতিকে বাইদেউৰ মুখত জানিম। বাইদেউ আপোনাৰ প্ৰিয় খাদ্য কি আছিল? মোৰ প্ৰিয় খাদ্য আৰু বেছি মই খাদ্যবিলাক শাক পাচলি খায়ে বেছি ভাল পাওঁ। আপোনাৰ টেঙা খাই ভাল পাওঁ, মাছৰ জোল খাই ভাল পাওঁ, সৰু মাছ বেঙেনা পোৰা এইবিলাকে খাই বেছি ভাল পাওঁ। আলু পিটিকা সেইবিলাকে খাই ভাল পাওঁ। বৰ্তমান বাইদেউ কিহত মানে ব্যস্ত হৈ আছে? আপুনি যিহেতু অৱসৰপ্ৰাপ্ত, আপুনি সময়বোৰ পাৰ কৰি আছে, আপুনি এতিয়া কিহত ব্যস্ত হৈ আছে? আপুনি কিবা লেখা মেলা কৰি আছে নেকি? বৰ্তমান মই ব্যস্ত মানে মোৰ অলপ শাৰীৰিক অসুস্থটো, গতিকে তাৰে মাজেৰে মই কিতাপ নামৰ দিহাৰ নামখন ওলালোঁ। তাৰপিছত এতিয়া মই বিয়া নাম এখন লিখি আছোঁ। এইখন বিয়া নাম এই বাইদেৱে এতিয়া লিখি আছে যদিও এতিয়া সম্পূৰ্ণ হোৱা নাই। হয়তো কিছুদিন পিছত এইখনো এখন ছপা কিতাপ আকৃতিৰে ৰূপ ল'ব। গতিকে আপোনালোকে বাইদেউক আশীৰ্বাদ কৰক, উৎসাহ দিয়ক। বাইদেৱে যাতে এনেকুৱা ধৰণৰ বহুত কাম কৰিব পাৰে। এখন বহুত ডাঙৰ সংসাৰত বাইদেৱে থাকি এজনী শিক্ষয়িত্ৰী হৈ এনে কিছুমান কাম আমাৰ মাজত কৰি আছে আৰু ইতিমধ্যে আমি দেখিলোঁৱে। গতিকে বাইদেউক সাহস দিয়ক, উৎসাহ দিয়ক। গতিকে আপোনাৰ এনেই প্ৰিয় ৰং কি? মোৰ প্ৰিয় ৰং আচলতে সেউজীয়াটোৱে মই ভাল পাওঁ। আচ্ছা, আপুনি নৱপ্ৰজন্মক আপুনি কিবা ক'ব? নৱপ্ৰজন্মক আজিকালিতো আমাৰ ডাঙৰৰ আদৰ্শ নলয়ে, তথাপিতো নৱপ্ৰজন্মবিলাকে আগৰ যিবিলাক নীতি নিয়ম আছিল সেই নীতি নিয়মবিলাক অলপ মানি চলাটো মই কম বেছি পৰিমাণে হ'লেও মানি চলাটো মই বিচাৰোঁ। আৰু এনেই ধিটিঙালি কৰি ফুৰাটো মই বেয়া পাওঁ। মোৰ ল'ৰা ছোৱালী 7টা ল'ৰা ছোৱালী আছিল, যদিও সিহঁতক বৰ বেছি ইমান ধিটিঙালি কৰি নুফুৰিছিল। পঢ়া পাতে ব্যস্ত হৈ আছিল। আৰু মই সকলোকে মোৰ নিজৰ ল'ৰা ছোৱালীৰ নিচিনা ভাবি সিহঁতো যাতে সময় নষ্ট নকৰি ভাল কামত নিয়োগ কৰি থাকে, তাৰ কাৰণে মই প্ৰজন্মক বিচাৰোঁ ভালটোৱে। সেইটোৱে। হয়, এয়া আছিল মোৰ অনুষ্ঠানত আজি আছিল শ্ৰীযুতা প্ৰণতি পাটোৱাৰী। এখেত আছিল নেহেৰু ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় বৰবিলাৰ সহকাৰী শিক্ষয়িত্ৰী। ইতিমধ্যে তেখেতে অৱসৰ গ্ৰহণ কৰিছে। অৱসৰ গ্ৰহণ কৰাৰ পিছতো তেখেতে থমকি ৰোৱা নাই। শাৰীৰিক অসুস্থতাৰ মাজতো তেখেতে বহু ধৰণৰ কাম কৰি আছে। এখন কিতাপ ইতিমধ্যে লিখি উলিয়াইছে, যদিও আৰু এখন কিতাপ তেখেতে হাতত লৈছে। শাৰীৰিক অসুস্থতা, মাতটো প্ৰায় নাইয়ে, আপোনালোকে নিশ্চয় মাতটোত আপোনালোকে গম পালে। গতিকে এই বাইদেউজনীক, অৰ্থাৎ এই মোৰ অলপ সম্পৰ্ক মাহীয়ে হয়, এই মাহীক বা এই বাইদেউজনীক আপোনালোকে উৎসাহ দিয়াৰ কাৰণে বাইদেউজনীক অলপ উৎসাহ দিয়ক, যাতে আৰু আগুৱাই যাব পাৰে। গতিকে এই ভিডিঅ'টো চাই আপোনালোকে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। নতুনকৈ অহাজনে বাইদেউক উৎসাহ দিয়াৰ কাৰণে ছাবস্ক্ৰাইব কৰক, যাতে বাইদেউ আগবাঢ়ি যাব পাৰে। গতিকে আজিলৈ এৰিছোঁ। অ'কে, বাই।